নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণী 12 নং অধ্যায় 12 নং পাঠ আয়তন এই পাঠৰে পৃষ্ঠা নং 126ত থকা এই প্ৰশ্নকেইটাৰ সমাধান। আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি অংককেইটা চাওঁ। প্ৰথমে আমি চাওঁ আহা ক নম্বৰ প্ৰশ্নটো। ক নম্বৰ প্ৰশ্নটো দিছে 1 লিটাৰ জোখৰ পাত্ৰ এটা পানীৰে পুৰাবলৈ 100 মিলিলিটাৰ পাত্ৰৰে কেইবাৰ পানী দিব লাগিব। ইয়াতে আমাক এটা পাত্ৰৰ কথা কৈছে যিটো পাত্ৰত পানী ধৰে 1 লিটাৰ। কিমান লিটাৰ পানী ধৰিব? 1 লিটাৰ পানী ধৰে। 1 লিটাৰ পানী ধৰা এটা পাত্ৰত আমি 100 মিলিলিটাৰ পাত্ৰৰে পানী কেইবাৰ দিব লাগিব। ইয়াতে আমি প্ৰথমে আমি জানি লওঁ আহা যে 1 লিটাৰ বুলি ক'লে কিমান মিলিলিটাৰ থাকে। ইয়াতে চোৱা 1 লিটাৰ যদি এটা পাত্ৰত কয় যে 1 লিটাৰ পানী ধৰে তেতিয়াহ'লে 1 লিটাৰ কি বুজাব? সেই পাত্ৰটোত 1000 মিলিলিটাৰ পানী ধৰে। আমি আকৌ কথাটো চাই লওঁ আহা 1 লিটাৰ বুলি ক'লে তেতিয়াহ'লে পাত্ৰ এটাত 1000 মিলিলিটাৰ পানী ধৰিব। গতিকে আমি চোৱা 100কে কেইবাৰ দিলে এতিয়া 100 মিলিলিটাৰকে আমি কেইবাৰ দিলে 1000 মিলিলিটাৰ হ'ব। চোৱাচোন 100কে আমি 10 বাৰ দিব লাগিব। 10 বাৰ দিলে কিমান হ'ব? 1000 হ'ব। গতিকে 1 লিটাৰ পানী হ'বৰ কাৰণে আমি 100 মিলিলিটাৰ দিব লাগিব 10 বাৰ। উত্তৰটো লিখিব লাগিব 10 বাৰ। আকৌ এবাৰ চাই লোৱা তোমালোকে আমি কিয় 10 বাৰ লিখিলোঁ? কাৰণ আমি পাত্ৰটো পানী কৰিব লাগে 1 লিটাৰ আৰু 1 লিটাৰ বুলি ক'লে হ'ব লাগিব 1000 মিলিলিটাৰ আৰু যিটো পাত্ৰৰে আমি পানী ঢালিম সেই পাত্ৰটোত পানী ধৰে মাত্ৰ 100 মিলিলিটাৰ ধৰে। 100 মিলিলিটাৰকে তেতিয়াহ'লে কেইবাৰ দিব লাগিব? এবাৰ দিলে হ'ব 100, দুবাৰ দিলে হ'ব 100 200 হৈ যাব, তিনিবাৰ দিলে আকৌ এটা 100 লগ লাগি 300 হ'ব, চাৰিবাৰ দিলে হ'ব 400, 5 বাৰ দিলে 500, 6 বাৰ দিলে 600, 7 বাৰ দিলে 700, 8 বাৰ দিলে 800, 9 বাৰ দিলে হ'ব 900 আৰু 10 বাৰ দিলে হ'ব 1000। তেতিয়াহ'লে আমি কেইবাৰ দিব লাগিব? 10 বাৰ দিব লাগিব। সেইকাৰণে আমি উত্তৰটো লিখিব লাগিব 10 বাৰ। এবাৰ আমি চাওঁ আহা খ নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত আমাক কৈছে 2 লিটাৰ জোখৰ পাত্ৰ এটা পানীৰে পুৰাবলৈ 250 লিটাৰ পাত্ৰৰে কেইবাৰ পানী দিবা। এইবাৰ যিটো পাত্ৰৰ কথা ক'লে সেই পাত্ৰটোত পানী ধৰে 2 লিটাৰ। 2 লিটাৰত আমি কিমান মিলিলিটাৰ ধৰে প্ৰথমে চাই লওঁ আহা। 1 লিটাৰত আছিলে 1000 মিলিলিটাৰ। গতিকে 2 লিটাৰত কিমান থাকিব? 2 লিটাৰত থাকিব 1 লিটাৰত 1000, 2 লিটাৰত থাকিব 2000 মিলিলিটাৰ। তেতিয়াহ'লে আমি এবাৰ পাত্ৰটোত মুঠতে 2000 মিলিলিটাৰ কৰি দিব লাগে আৰু যিখিনি পানী দিম পানীখিনি কিমানকৈ দিয়া হ'ব? 250 মিলিলিটাৰকৈ আমি দি যাম। আমি চাওঁ আহা যদি এবাৰ দিওঁ এবাৰ দিলে হ'ব 250, দুবাৰ দিলে কিমান হ'ব? দুবাৰ দিলে হ'ব 500, তিনিবাৰ দিলে হ'ব 750, চাৰিবাৰ দিলে হ'ব 1000, চাৰিবাৰ দিলে কি হ'ব? 1000 হ'ব। তেতিয়াহ'লে আমি দেখিলোঁ যে 250কে আমি কিমান দিব লাগিব? চাৰিবাৰ দিলে 1 লিটাৰ হয়, চাৰিবাৰ দিলে কিমান লিটাৰ হ'ব? 1 লিটাৰ হ'ব। তেতিয়াহ'লে 2 লিটাৰ বুলি ক'লে আমি কেইবাৰ দিব লাগিব? 2 লিটাৰ বুলি ক'লে আমি 1 লিটাৰ যদি 4 বাৰ হয় 2 লিটাৰ দিব লাগিব 8 বাৰ। গতিকে আমি এই উত্তৰ লিখিব লাগিব 8 বাৰ। আকৌ এবাৰ চাই লোৱা 1 লিটাৰ হ'লে আমি কেইবাৰ দিব লাগে? 1 লিটাৰ হ'লে আমি 250কে দিব লাগে 4 বাৰ। 1 লিটাৰ হ'বলৈ হ'লে আমি 250কে 4 বাৰ দিব লাগে। 2 লিটাৰ হ'বলৈ হ'লে 4 দুবাৰ লগাই দিলে কেইবাৰ পাম? 8 বাৰ। এবাৰ আমি চাওঁ আহা গ নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত সুধিছে 5 লিটাৰ জোখৰ পাত্ৰ এটা পানীৰে পুৰাবলৈ 500 মিলিলিটাৰ। এবাৰ কিমান কৰিব লাগে পৰিমাণটো? আমি 5 লিটাৰ কৰিব লাগে। 5 লিটাৰ কৰিবলৈ হ'লে 5 লিটাৰত কিমান থাকে আমি প্ৰথমে চাই লওঁ আহা। 5 লিটাৰ বুলি ক'লে 5 লিটাৰত থাকিব 5000, 1 লিটাৰত 1000, 2 লিটাৰত 2000, 5 লিটাৰত থাকিব 5000 মিলিলিটাৰ। কিমান থাকিব? 5000 মিলিলিটাৰ। আৰু যিটো পাত্ৰৰে পানী দিম সেই পাত্ৰটোত কিমানকৈ যাব? এবাৰত যাব 500 মিলিলিটাৰ। এবাৰত যদি 500 হয় এবাৰ দিলে হ'ব 500, দুবাৰ দিলে হ'ব 1000, দুবাৰ দিলে 1000 হ'ব। তেতিয়াহ'লে দুবাৰ দিলে কিমান হ'ব? 1 লিটাৰ। দুবাৰ দিলে হ'ব 1 লিটাৰ। তেতিয়াহ'লে 2 লিটাৰ হ'বলৈ কেইবাৰ দিব লাগিব? 2 লিটাৰ হ'বলৈ আকৌ দুবাৰ দিব লাগিব, তেতিয়া হ'ব 2 লিটাৰ। তেনেকৈ মুঠতে 5 লিটাৰ হ'বলৈ কেইবাৰ পাম চোৱাচোন। 1 লিটাৰ দুবাৰ, 1 লিটাৰ হ'বলৈ দুবাৰ দিব লাগিব, 2 লিটাৰ হ'বলৈ 4 বাৰ দিব লাগিব, 3 লিটাৰ হ'বলৈ 6 বাৰ, 4 লিটাৰ হ'বলৈ দিব লাগিব 8 বাৰ আৰু 5 লিটাৰ হ'বলৈ দিব লাগিব 10 বাৰ। গতিকে আমি খালী ঘৰত বহুৱাব লাগিব 10 বাৰ। কেইবাৰ পানী দিব লাগিব তেতিয়াহ'লে?
10 বাৰ দিব লাগিব 5 লিটাৰ হ'বলৈ হ'লে আমি 500 মিলিলিটাৰে 10 বাৰ দিব লাগিব এবাৰ চাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটো এবাৰ সুধিছে যে 4 লিটাৰ হ'বলৈ 1 লিটাৰ কেইবাৰ দিব লাগিব এটোতে একেবাৰে সহজ কথা নহয় জানো বাৰু 4 লিটাৰ হ'বলৈ 1 লিটাৰকে কেইবাৰ দিব লাগিব 4 বাৰ দিব লাগিব গতিকে ইয়াতে আমি খালী কৰি লিখিব লাগিব 4 বাৰ 4 বাৰ আমি প্ৰশ্নকেইটা আকবাৰ চাই লওঁ আহা প্ৰথম প্ৰশ্নটো পৰা চোৱা ক নম্বৰ প্ৰশ্নটো 1 লিটাৰ হ'বলৈ 100 মিলিলিটাৰ কেইবাৰ দিব লাগিব 100 কে কেইবাৰ দিব লাগিব 1 লিটাৰ মানে কিমান আছিল 1 লিটাৰ মানে 1000 100 কে দিব লাগিব 10 বাৰ গতিকে খালী কত বহাব লাগিব 10 বাৰ প্ৰথম উত্তৰটো হ'ব 10 বাৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত কৈছে যে 2 লিটাৰ হ'বলৈ হ'লে আমি 250 কে কেইবাৰ দিব লাগিব 250 কে 4 বাৰ দিলে 1 লিটাৰ হয় আৰু 2 লিটাৰ হ'বলৈ হ'লে কেইবাৰ দিব লাগিব আমি 2 লিটাৰ হ'বলৈ 8 বাৰ দিব লাগিব এই খালী কত বহাব লাগিব 8 বাৰ ইয়াৰ পিছৰ প্ৰশ্নটো 5 লিটাৰ হ'বলৈ 250 মিলিলিটাৰ কেইবাৰ দিব লাগিব 250 টো দুবাৰ দিলে 1 লিটাৰ হয় তেতিয়া হ'লে মানে চোৱা এবাৰ হ'বলৈ 1 লিটাৰ হ'বলৈ দুবাৰ দিব লাগে 2 লিটাৰ হ'বলৈ 4 বাৰ যদি আমি তেনেকৈ হিচাপ কৰি যাওঁ 5 লিটাৰ হ'বলৈ মুঠতে দিব লাগিব 10 বাৰ খালী কত বহাব লাগিব 10 বাৰ একেবাৰে শেষৰটো চোৱা 4 লিটাৰ হ'বলৈ 1 লিটাৰকে কেইবাৰ দিব লাগিব এবাৰ দিলে 1 লিটাৰ দুবাৰ দিলে 2 লিটাৰ তিনিবাৰ দিলে 3 লিটাৰ আৰু 4 বাৰ দিলে 4 লিটাৰ হ'ব গতিকে এইটো প্ৰশ্নৰ উত্তৰ আমি লিখিব লাগিব 4 বাৰ কেইবাৰ দিব লাগিব 1 লিটাৰকে 4 বাৰ দিলে পাত্ৰটো 4 লিটাৰ পানীৰে পূৰ হ'ব ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ